মাজুলী আউনী সত্ৰৰ প্ৰতি বছৰে কাতি মাহৰ 25 তাৰিখে পালনাম পাতে। তাৰে কিছু ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আউনী সত্ৰৰ মেইন নামঘৰটো। ইয়াতে চাকি বন্তি জ্বলোৱা হয় যাতে বছৰটোত সকলোৱে কুশলে মংগলে থাকে, সকলো আশা পূৰণ হয়। ইয়াত অজস্ৰ ভক্তগণ আহে বহুত দূৰ দূৰণিৰ পৰা। খুব ধুৱাই থাকে ভিতৰৰ চাকি, অজস্ৰ চাকি জ্বলি আছে। এয়া মণিকূটৰ ভিতৰৰ দৃশ্য। ইয়াতো সেৱা জনায়, আমি ইয়াতো অলপ সেৱা জনালোঁ। আৰু এইটো হৈছে তুলসী গছ। ইয়াত সকলোৱে সেৱা জনায়। লাই কোঠাই স্থাপন কৰিছিল এইটোৱে। এয়া সত্ৰাধিকাৰ থকা কোঠাটো বেলেগ। ইয়াতেও সকলোৱে সেৱা জনায় আৰু সত্ৰাধিকাৰে এয়া পুৰুষসকলক মালা দিছে। আমি সত্ৰাধিকাৰক সেৱা জনাই ঘৰলৈ যাব ওলাইছোঁ। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। এই নৱেম্বৰ মাহটো সঁচাই ভাল লাগিলে। ৰাস আৰু পালনাম দুয়োটাই হৈ গৈছিল ইয়াতে। এয়া ভোজন গৃহ, ইয়াতে পায়স খুৱাইছে সকলোকে।